হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি আমি ৰাতিপুৱা চাহৰ লগত খাবলৈ লৈছোঁ জলপান। আমি সদায়ে এনেকৈয়ে ৰাতিপুৱা অলপ জলপান খাওঁ আৰু ৰাতিপুৱা ভাতটো খোৱা দেৰি হয়, ভাতকেইটা জলপানটো খাই লওঁ আগত। সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। মোৰ বৰ্তমান ভালেই, আপোনালোকৰো নিশ্চয় ভালেই। ঠিক আছে, ভিডিঅ'টো তেনেহ'লে চাই থাকক আপোনালোকে। কালি বাৰ ঘৰৰ পৰা মই জেতুকা লৈ আহিছিলোঁ, সেইখিনি মিক্সিত পিচি লৈছোঁ। আজি বহুত দিনৰ পাছত মই চুলি কেয়াৰ কৰিম বুলি ভাবিছোঁ। প্ৰায় 1 বছৰৰ পাছত আৰু 1 বছৰৰ পাছত মই চুলি কেয়াৰ কৰিব বিচাৰিছোঁ। এয়া মিক্সিত মাৰি লৈছোঁ। পটাখনত পিচিবলৈ পালে ভাল, কিন্তু আমাৰ ঘৰত পটা নাই, সেইবাবে মই মিক্সিতে মাৰিছোঁ আৰু। ঠিক আছে, সেইখিনি আজি লগাম বুলি ভাবিছোঁ, আপোনালোকেও লগাব। আৰু সেইখিনি হয় মই কুকাৰতে মাটিমাহৰ দাইলখিনি দি দিছোঁ, তেতিয়ালৈ সেইখিনি হৈ যাবগৈ আৰু মোৰ। আৰু ইয়াতে কেৰাহীতে মই তেল দিছোঁ, তেল দি ভাজিটো বনাই লওঁ। কাহটো ভালেই হোৱাগৈ নাই মোৰ, অলপ আছেগৈ। অলপ পিঁয়াজ দি দিছোঁ। বহুত দৰৱ খাইছোঁ মই, গাঁৱলীয়া দৰৱো খালোঁ, ভালেই পোৱা নাই। হ'লেও এতিয়া অলপ ভাল পালোঁগৈ আৰু, কিন্তু বেছিও নাই, একদম মাজে মাজে এটা দুটা আহে আৰু কাহ। আৰু এই হালধি দিম এতিয়া। মই হালধিটো আমাৰ ঘৰৰে হালধি, কিন্তু ইমান ভালকৈও কালাৰ নুঠে। হ'লেও মই 1.5 চামুচ দিম আৰু 1 চামুচ দি দিম। ঠিক আছে, হৈ গ'ল আৰু নিদিওঁ। আজি এনেকৈয়ে বনাইছোঁ আৰু চিম্পলকৈ। খাৰ দি বনাম বুলি ভাবিছিলোঁ আজি মাটিমাহৰ দাইল। বহুত দিন খাৰ খোৱা নাই, আমি খাৰটো খাব লাগে মানুহে। কিছুমানে কোৱা মতে কিন্তু সপ্তাহত এবাৰকৈ খাৰটো খাবই লাগে, তেতিয়া ফেটছটো নাবাঢ়ে বুলি কয়। এতিয়া মই বনাই থাকোঁ। ঠিক আছে, তেনেহ'লে চাই থাকক ভিডিঅ'টো, মই কৈ নাথাকোঁ। মই ইয়াতে এতিয়া খাৰ এড কৰিছোঁ, 1 চামুচ দি আৰু অলপ দিছোঁ। খাৰৰ জোখটো মই ভালকৈ নাজানো, হ'লেও আন্দাজমতে দি দিছোঁ আৰু সেইটো জোখত। আৰু গেছটো চিমত দি দিব লাগিব, নহ'লে ফুলি আহিব। সেইখিনি খাৰটো দি দিয়া হৈছে যে। আৰু এইখিনি জেতুকাখিনি দেখিছে নহয়, আজি আপোনালোকক চব দেখাইছোঁ আৰু দেই। এইখিনি এনেকৈ পাৰ্টকৈ লগাই যাম। বেছি নহ'লে অলপহে হ'ল, মোৰ চুলিখিনি বেছি যে সেইটো কাৰণে কম হৈছে জেতুকাটো, আৰু চুলিখিনি বহুত ডাঠ ন মোৰ। এনেকৈ কৰি পাৰ্টকৈ লগাই যাব লাগিব। চুলিবিলাক সৰিছেও গৰমত বহুত। ঠিক আছে, তেনেহ'লে মই এইখিনি লগাই লওঁ। এইখিনি লগাই প্ৰায় 2 ঘণ্টামান থাকিব লাগিব। আজি নুধো, আজি এনেকৈ আঁচুৰি পেলাই জেতুকাখিনি আঁতৰাই থৈ দিম, কাইলৈ ধুই দিম। তেতিয়া বেছি ভাল হয়, কালাৰটো বেছি ভালকৈ উঠে আৰু চফ্ট হয় চুলিখিনি। ঠিক আছে, তেনেহ'লে চাই থাকক আপোনালোকৰ ভিডিঅ'টো। বন্ধুসকল, কাম বন কৰি আজৰি, ভাত পানী খাই বাচন বৰ্তন ধুই আজৰি হৈছোঁ জাষ্ট। মানুহজনে মাছ ধৰিছিলে, মাছটো বাৰু খোৱা নহ'লে, জীয়াই থোৱা হ'ল। আজি মাটিমাহৰ দাইল বনাইছিলোঁ খাৰ দি, আৰু জিকা আলু এনেকৈ কৰি বনাইছিলোঁ। তাৰপৰা মাছৰ পিটিকা, মাটিমাহ আৰু মাছৰ পিটিকা খাই চাবচোন, খুব ধুনীয়া খাবলৈ।
জেতুকা লগাই প্ৰায় 1 ঘণ্টামানেই লগালোঁ চুলিখিনিত জেতুকা, আৰু লগাই মেলি 1 ঘণ্টামানৰ পাছত মই ধুই দিলোঁ। কাৰণ লগাই থ'লে দিগদাৰো হয়, কাম বন কৰিবলৈ, কাম বনটো যিহেতু কৰিয়ে থাকোঁ সেইখিনি কৰিবলৈ অলপ দিগদাৰো হয়, আৰু মানে কিবা নিজকে মানে কিবা কিবি লাগি থাকে, আৰু সেইবাবে মই ধুইয়ে দিলোঁ। জেতুকাখিনি মোৰ বাৰু চুলিত জল্দিয়ে ৰং ধৰে, চুলিত ৰংটো সোনকালে ধৰে আগৰ পৰাই। ধুই দিলোঁ আৰু কণ্ডিশ্যনাৰ কৰিলোঁ, তাৰপৰা চেম্পু কৰি কণ্ডিশ্যনাৰ কৰি ধুই দিলোঁ। এতিয়া ভালকৈ শুকুৱাই নাই, অলপ শুকুৱাই আছোঁ আৰু ফেনৰ তলতে। মানুহজন গৈছে দোকান, আৰু মা আছে এনেই। দেউতা আজি মানে বিয়া আছে এখন, বিয়াত আজি নাম ল'বলৈ মাতিছিল, নাম ল'বলৈ গ'ল। আৰু মই এয়া এনেই এতিয়া বহি আছোঁ, আৰু কিনো কৰিম, বহি আছোঁ ইয়াতে ৰুমতে, অলপ ৰেষ্ট লৈছোঁ, ভাগৰো লাগিছে অলপ। 13 আগষ্ট হয়। 13 আগষ্টত আমাৰ মানে ভাগিনৰ বাৰ্থডে আছে, ফুলবাৰী ছোৱালী। তাতে এজনী আমাৰ ছোৱালী দিছে, মানে বা হয় আমাৰ। সেইবাৰ মানে ছোৱালীৰ বাৰ্থডে আছে 13 আগষ্টৰ দিনা। আনকেইবাৰো পাতিছে কিন্তু যাব পৰা নাই, এইবাৰ যাম বুলি ভাবিছোঁ। এবাৰ অলপ ডাঙৰকৈও পাতিছে, বায়ে মাতিয়ে থাকে যিহেতু, ভাবিছোঁ এবাৰ আমাৰ ওচৰৰ ভাগিন আৰু মই যাম বুলি ভাবিছোঁ। ঠিক আছে তেনেহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট কৰিব, আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব দেই। আপোনালোকেও ৰেষ্ট লওক। ঠিক আছে তেনেহ'লে চুলিখিনি এবাৰ দেখাই আছোঁ ৰ'ব আপোনালোকক মেলি। আৰু এইখিনি চুলিখিনি চুই ইমান ভাল লাগিছে জানেনে, একদম পূৰা কোমল লাগি আছে। আপোনালোকেও এনেকৈ জেতুকা লগাবচোন, চুলিখিনি খুব ভাল হৈ থাকে। কিন্তু লগাই থাকিব লাগে, যিহেতু নহ'লে চুলিখিনি অলপ মানে বেয়া হৈ যায়। মোৰ বাৰু চুলিখিনি কোমলেই, ইমান ৰাফ নহয়। দেখিছেনে, এটা চাইন আহি গৈছে চুলিখিনিত, এটা এনেকুৱা ধুনীয়া চাইন আহি গৈছে। আৰু যেতিয়া মানে ৰ'দত ওলাম নহয়, সেই ৰ'দত মানে বহুত ধুনীয়া লাগিব সেই কালাৰটো মানে। আৰু এইজনী গোটেইজনী ঘামি জামি একদম অৱস্থা নাইকিয়া হৈ গৈছোঁ, মানে ইমানেই গৰম উঠিছে, ফেনখন লগায়ো মানে তাত পোৱা নাই। ঠিক আছে তেনেহ'লে মই অলপ ৰেষ্ট লৈ লওঁ। আপোনালোকক আবেলি আকৌ লগ পাই আছোঁ দেই, বাই বাই। পুখুৰীত আজি মাছ ধৰিছিলে যে, বমপ্লেট মাছ এটা পাইছিলে, সেইটো মানে মই বাচি মেলি ৰেষ্ট লৈ পেলাই সেই চাহ খালোঁ। চাহ খাই মেলি মই মাছটো বাছি ল'লোঁ। বাছি লৈ মানে ভিনু আহিছিলে, ভিনুক মই সিহঁতৰ বা কাজু আৰু ভিনুৰ কাৰণে দি পঠাইছোঁ, এসাঁজৰ কাৰণে দি পঠাইছোঁ, আৰু আমাৰো সেই এসাঁজেই হ'ব, আধা কেজি জুখিছিলে। সেইটো বাচি মেলি আজৰি হ'লোঁ, হৈ গা পা ধুলোঁ। মাছটো বাচি যিহেতু একদম বহুত গোন্ধাই ন, সেইটো কাৰণে মই গাটো ধুই দিলোঁ একেবাৰে। এতিয়া মই কাপোৰ চাপোৰ সলালোঁ। আকৌ খুৰীয়ে মাতিছিলে, খুৰীৰ ওচৰত গ'লোঁ। খুৰীয়ে পায়স খাব মাতিছিলে আজি, স্কুলত বোলে পায়স দিছিলে, সেই পায়স খালোঁগৈ। আৰু ঘৰলৈ অকণ দি পঠাইছে, সেইখিনি দেউতাক গধূলি দি দিম চাহৰ লগতে। আজি মাছ বনাব লাগিব, আৰু চুলিখিনি শুকাই গ'ল বাৰু দেই। এইখিনি নিচিনা কালাৰটো উঠি গৈছে, আৰু একদম মানে বহুত কোমল হৈছে সঁচাকৈ চুলিখিনি, মানে একদম বহুত কোমল হৈছে। আপোনালোকে জেতুকাটো লগাব, এইবিলাক হানা চানা এইবিলাক লগোৱাতকৈ এইবিলাক মানে জেতুকা লগোৱাই ভাল। জেতুকা, আমলখি এনেকৈ কৰি লগাব। আৰু এটা কথা জানেনে, আজিলৈকে মই মানে হেনা মই লগায়ে পোৱা নাই চুলিত। জেতুকাই লগাইছোঁ, আৰু আমলখি লগাইছিলোঁ, জেতুকা লগাইছিলোঁ আগতে। মই হেনা আজিলৈকে লগায়ে পোৱা নাই। লগাম বুলি ভাবি আছিলোঁ, কিন্তু মানে চুলিখিনি বেয়া হয় বুলি মই জেতুকাই লগালোঁ ভয়তে। সেয়ে আৰু কাহটো আছেগৈও, ভালেই হোৱা নাই, ইমান কাহ। আৰু ভিডিঅ'টো চাই থাকক, গধূলি দেখাম। আজি গৰমো বহুত পৰিছে দেই, একদম মানে পুৰণি গৰম। একদম মানে ফেনেও আজি কামেই দিয়া নাই, ইমানেই গৰম পৰিছে। গায়ে আজি মানে বহুতবাৰ ধুইছোঁ, আৰু ইমানেই গৰম।
আৰু মইতো বহুত ঘামো, মই একদম কাপোৰ মানে বন্ধ হৈ যায়, ইমানেই ঘামো মানে, বহুত ঘামো মানে মই। কেৰাহী গৰম হৈ গ'ল, মই তেল দি দিছোঁ। আৰু এতিয়া মাছ দিম মই। তেল গৰম হৈ গৈছে। ঠিক আছে, তেনেহ'লে আপোনালোকে চাই থাকক এইখিনি মাছ। আৰু জিকাৰ লগত মানে নেমু দি বনাম, সেই নেমু দি বনালে খাই ভাল লাগে, দেউতায়ো ভাল পায়। ঠিক আছে তেনেহ'লে আমি চাহটো খাই লওঁ এতিয়া সন্ধিয়া, তাৰপৰা আকৌ গোঁসাইঘৰ। ইফালে আছে জিকাৰ লগত মাছ বনাইছিলোঁ যে টেঙা দি, সেয়া। আৰু এইফালে মাটিমাহৰ দাইল, ইফালে মাছ ফ্ৰাই আৰু অলপ খৰিচা দি দিছোঁ। হেল্ল' বন্ধুসকল, এতিয়া এয়া আজৰি হ'লোঁ আৰু ভাত পানী মই খোৱা নাই বাৰু, ভাত দেউতাকে মাকে দিলোঁ। মানুহজনলৈ মই অকণ ৰৈ দিছোঁ, কাৰণ তেওঁ দোকানৰ পৰা আহি অকলে খাবলৈ বেয়াও পায় ভাতটো। মানে কেতিয়াবা যদি খায়ো দিওঁ আৰু আহি মেলি মানে তেওঁ কয়েই আৰু ভাতকেইটা খাবলৈও ৰ'ব নোৱাৰিলে মোলৈ, মানে মোৰ তেতিয়া বেয়া লাগি যায় আৰু অকলে ভাতটো খাব বেয়াও লাগে বাৰু, খাব মন নাযায়। সকলোৰে তেনেকুৱাই হৈ চাগে, মানে অকলে ভাত খাব মন নাযায়, লগত কোনোবা এজন থাকিলে ভাল আৰু। ৰৈ দিছোঁ তেওঁলৈ অলপ, তেওঁ আহিলে ভাতকেইটা খাম আৰু আহিবই আৰু অলপ পাছত। এতিয়া 10 বাজিছে, 10:30 বজাত পাবহি। এই ভাতকেইটা খাই মেলি আজি কি বনালোঁ দেখালোৱে আপোনালোকক। দেউতাহঁত শুইছে আৰু মই এয়া গা পা ধুই একদম পূৰা ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'লোঁ, সেইকাৰণে গাটো ধুই মেলি আহিছোঁ। ইমানেই গৰম, মানে বহুত গৰম আৰু গাটো ধুয়ে আহিছোঁ।